নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাম কেনেকৈ ৰয়েলটি ফ্ৰী আৰু কপিৰাইট ফ্ৰী ভিডিঅ' বনোৱা হয়, ভিডিঅ'ৰ ইন্ট্ৰ কেনেকৈ বনোৱা হয়, ভিডিঅ'ৰ কনক্লুজন কেনেকৈ বনোৱা হয়, ভিডিঅ'ত ইফেক্ট কেনেকৈ দিয়া হয় আৰু ভিডিঅ'ৰ ট্ৰেনজিশ্যন কেনেকৈ ইউজ কৰা হয়। আজি গোটেইখিনি দেখুৱাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকক এটা ভিডিঅ' দেখাই লৈছোঁ। এই ভিডিঅ'টো আজি মই এডিট কৰিলোঁ। ভিডিঅ'টো চাব। এইটো এটা ইন্ট্ৰ গ'ল, এইটো এটা ইন্ট্ৰ। মই একেলগে তিনিটা ইন্ট্ৰ যোগ কৰি দিছোঁ আৰু এটা নিউজৰ ইন্ট্ৰ দি দিছোঁ ইয়াতে। তো এনেকৈ তিনিটা ইন্ট্ৰ একেলগে কৰি মই ভিডিঅ'টো বনাইছোঁ। তো এই ইন্ট্ৰ কেনেকৈ বনাইছোঁ চাওঁ আহক। তো প্ৰথমতে আমি কেনভাত যাম। কেনভাত অলৰেডি মোৰ ইয়াত ছিলেক্ট কৰাই আছে, যিহেতু মই আজি এইবিলাক ডাউনলোড কৰিছোঁ। তো মই এইখিনি ডাউনলোড কৰি লৈছোঁ। আপোনালোকে পাৰিলে ডাউনলোড কৰি ল'ব ইয়াৰ পৰা। হোমত গৈ এই ভিডিঅ' বুলি যে লিখা আছে, ভিডিঅ'ত ক্লিক কৰিলে অল ইন্ট্ৰ পাই যাব। ইয়াতে চি অল বুলি মাৰি দিব। ইয়াতে হাজাৰ হাজাৰ ইন্ট্ৰ আছে, আপোনাৰ ইচ্ছামতে ইয়াৰ পৰা বাছি ল'ব। তো ইয়াৰ পৰা মই অলৰেডি তিনিটা বাছি লৈছোঁ। তো এতিয়া আৰু নতুনকৈ নেদেখাওঁ। এয়া একদম ইজি, ডাইৰেক্ট তাতে কাষ্টমাইজ কৰি ল'ব। ইয়াতে যি লিখিব লগা আছে লিখি ল'ব। এতিয়া এই ভিডিঅ'ৰ ওপৰত আহিব, তেতিয়া ইয়াতে ক্লিক কৰি আপুনি কণ্টেণ্টখিনি চেঞ্জ কৰি ল'ব। তাৰপিছত ইয়াতে কালাৰ ইফেক্টবিলাকো চেঞ্জ কৰিব পাৰিব, ৰোটেট কৰিব পাৰিব। ইয়াতে বিভিন্ন ধৰণৰ এডিট কৰা ছিষ্টেম আছে। তো এডিট কৰা টুলবিলাক আছে, তো চাই ল'ব এনেকৈ। তাৰপিছত শ্বেয়াৰত গৈ ডাউনলোড মাৰি দিব। ডাউনলোড কৰাৰ সময়ত ইয়াতে চাই ল'ব যে MP4 বুলি ছিলেক্ট কৰা আছে নে নাই। যদি বেলেগ ছিলেক্ট কৰা থাকে তেতিয়াহ'লে এই ভিডিঅ' হিচাপে জেনেৰেট নহয়। MP4 ছিলেক্ট হৈ থাকিব লাগিব, তেতিয়াহে ভিডিঅ'টো জেনেৰেট হ'ব। তো এই ভিডিঅ' ইয়াৰ পৰা ডাউনলোড কৰি লৈ আমি ভিডিঅ' এডিটিং ছফ্টৱেৰত যাম। মোৰ ইয়াত কেনভা আছে, ফিল্মোৰা আছে। ফিল্মোৰাটো মোৰ বহুত ভাল লাগে। তো ইয়াতে মই প্ৰথম ইন্ট্ৰখিনি এড কৰি এটা ভিডিঅ' বনাম। তো ইন্ট্ৰত প্ৰথমতে মই কোনটো দিম, কাউণ্টডাউন ভিডিঅ' এটা মই ডাউনলোড কৰি ৰাখিছিলোঁ, এইখন ভিডিঅ'। তো কাউণ্টডাউন ভিডিঅ'টো আগতে দিম। তাৰপিছত এই ভিডিঅ'টো দিছিলোঁ চাগে, এইটো। তাৰপিছত এইটো। এনেকৈ এটাৰ পিছত এটা জোৰা লগাই গ'লেই হ'ল। ভিডিঅ' এডিটিঙো একেবাৰে সহজ, বিশেষকৈ ফিল্মোৰা আৰু কেনভা এই দুয়োটা টুল, এটা গ্ৰাফিক ডিজাইনৰ কাৰণে, এটা ভিডিঅ' এডিটিঙৰ কাৰণে একেবাৰে উৎকৃষ্ট মানৰ। ইয়াতকৈ মানে ভাল মই ৰিকমেণ্ড কৰিবই নোৱাৰিম। তো এইটো লাষ্টত আছিলে কনক্লুজন ভিডিঅ'। তো এবাৰ প্লে কৰি চাওঁ। চাইছে? এটাৰ পিছত এটা অট'মেটিক প্লে হৈ যাব। তো এতিয়া মই ট্ৰেনজিশ্যন লগাম। ট্ৰেনজিশ্যন কেনেকৈ লগাব, ডাইৰেক্ট ট্ৰেনজিশ্যনৰ ওপৰত যাব, গৈ এইবোৰ ডাউনলোড কৰি ল'ব। মোৰ অলৰেডি ডাউনলোড কৰাই আছিলে। গতিকে ট্ৰেনজিশ্যন ক'ত লগাব, দুটা ভিডিঅ'ৰ মাজত, সদায় দুটা ভিডিঅ'ৰ মাজতহে লগাব লাগে ট্ৰেনজিশ্যন। বা ফাৰ্ষ্টত লগাব পাৰে, ফাৰ্ষ্টত একচুৱেলি লগালে ভাল নালাগে। সেইকাৰণে দুটা ভিডিঅ'ৰ মাজত মই ট্ৰেনজিশ্যনটো লগাই দিলোঁ। তো ট্ৰেনজিশ্যনৰ ডিউৰেশ্যন চাওঁ কিমান আছে, 2 মিলি ছেকেণ্ডৰ আছে। গতিকে ইয়াক 5 লৈকে অলপ বঢ়াই দিওঁ, যাতে ট্ৰেনজিশ্যনটো ভালকৈ চাব পাৰে। মই 10 কৰি দিলোঁ দিয়ক।
আৰু অলপ ভালকৈ চাব পাৰিম ইয়াৰ ইফেক্ট একচুৱেলি ট্ৰেনজিশ্যনটো কি এইটো গম পোৱা যাব। তো 10 কৰি দিলোঁ, 10 কৰি এইটো পিছুৱাই দিম, পিছুৱাই দি আকৌ প্লে কৰিম। চাইছা ইফেক্টটো? যদি ডাঙৰ কৰি নিদিলোঁ হয় ইফেক্টটো গম পোৱা নগ'লে হয়। তো ইয়াতে বহাব পৰা নাযাব, বহুত ডাঙৰ হৈ গ'ল। ইয়াত আৰু এটা ট্ৰেনজিশ্যন লগাই দিম। হ'ব, এই ট্ৰেনজিশ্যনটো লগাই দিছোঁ। ইয়াত ডাবল ক্লিক কৰি দিলোঁ, ইয়াতো 10 দি দিলোঁ ডিউৰেশ্যন। 10 দি এপ্লাই কৰি দিম। অ'কে, প্লে কৰি চাওঁ। চাইছা কি ধুনীয়া ট্ৰেনজিশ্যন। তো নেক্সট আৰু এটা ট্ৰেনজিশ্যন বহাই দিম ইয়াতে। কোনটো বা এইটোৱে বহাই দিওঁ। এইটো সৰু হৈ থাকক, এটা যিহেতু ডাঙৰ হৈছে এইটো সৰু থাকক। এনেকৈ টানি দিব ড্ৰেগ কৰি। ভিডিঅ' এডিটিং অনলি ড্ৰেগ এণ্ড ড্ৰপ। কেনভাছ যেনেকুৱা ড্ৰেগ এণ্ড ড্ৰপ, এই ফিল্মৰাও তেনেকুৱা ড্ৰেগ এণ্ড ড্ৰপ ছিষ্টেম। তো এইখিনি ট্ৰেনজিশ্যন হৈ গ'ল। আপুনি ইয়াতে টাইটেল কিবা কিবি এড কৰিব বিচাৰিলে ইয়াৰ পৰা ডাউনলোড কৰি ইয়াত বহাই দিলে হ'ল, টাইটেল হৈ যাব। ডাউনলোডেড চাওঁ, এনেকুৱা ধৰণৰ ধৰি লওক এইটোৱেই ইয়াতে বহাই দিলোঁ। এই ইণ্ট্ৰ'ৰ নিচিনা ইয়াতো চেঞ্জ কৰিব পাৰিম। তো ইয়াত কেনেকৈ চেঞ্জ কৰিম, ইয়াত গৈ ডাবল ক্লিক কৰি দিব, লিখাখিনি আহি যাব। তো ইয়াতে লিখি দিব থেংক ইউ। ইয়াতে আপোনাৰ ইচ্ছামতে যিকোনো কিবা কিবি লিখি দিব পাৰে। ইয়াতে আপুনি ফণ্টখিনি চেঞ্জ কৰি দিব পাৰিব। মই এই ফণ্টটো ৰাখি দিলোঁ। ইয়াতে সৰু ডাঙৰ কৰি দিব পাৰিব। ইয়াতে কালাৰ চেঞ্জ কৰি দিব পাৰিব। ব্লেক কালাৰ একো দেখা নাযাব। এইটো কালাৰ এইটো কালাৰে থাকক, ভাল লাগিছে। তো এনেকৈ আপুনি টাইটেলবিলাক বহাব পাৰিব। তাৰপিছত ট্ৰেনজিশ্যনটো দেখালৈ, তাৰপিছত ইফেক্ট। ইয়াতে ইফেক্টসমূহ আপুনি বহাব পাৰিব। ইফেক্টটো ক'ত বহাওঁ, চৰি ইফেক্টটো ইয়াৰ ওপৰত দিলোঁ। চৰি ইফেক্ট তাৰ ওপৰত নহয়, Ctrl+Z মাৰি ঘূৰাই লৈছোঁ। ইয়াৰ লাষ্টত ইফেক্টটো দি দিওঁ, চব কেনেধৰণৰ ইফেক্ট আহে এইটো দেখিছে। ইফেক্ট এইটো এটা ইফেক্ট লৈ লওঁ। এইবোৰক ইফেক্ট বুলি কোৱা হয়। অলপ দীঘল কৰি দিওঁ, গোটেই ভিডিঅ'ত যাতে ইফেক্ট থাকে। তো এইখন ইয়াৰ ওপৰতে দি দিওঁ। ইয়াক অলপ দীঘল কৰি দিওঁ যাতে গোটেই ভিডিঅ'টোত আহি যায়। তো ট্ৰেনজিশ্যনৰ পিছে পিছে ইও আহি যাব। চাইছে ইফেক্টটো দেখা পাইছে? ভিডিঅ'টো একে স্থিৰত থকা নাই, ই এনেকৈ বেকা বেকি কৰি আছে। তো এইবিলাককে ইফেক্ট বুলি কোৱা হয়। তো ইয়াক এনেকৈ দি ইয়াক সম্পূৰ্ণ কৰি দিওঁ। ইয়াত চাইছে ইফেক্টটো, এই আমি ব্লাৰ কৰি দিওঁ যে কিছু অংশ, এইটো ইফেক্টৰে ব্লাৰ কৰিব পাৰি। তেনেকুৱা বহুত ইফেক্ট আছে। এতিয়া আমি চাউণ্ড এড কৰিম।
সাউণ্ড কেনেকৈ এড কৰিব, অডিঅ'ত যাব। ইয়াতে যিমান অডিঅ' আছে গোটেইখিনি ৰয়েলটি ফ্ৰী আৰু কপিৰাইট ফ্ৰী। তো আমাৰ মেক্সিমাম ভিডিঅ'ত এই অডিঅ' ইফেক্ট লৈ প্ৰব্লেম হয়। তো ইয়াতে এটাও হেৰি নাই, ৰয়েলটি থকা বা কপিৰাইট থকা এটাও নাই। কিন্তু ইয়াৰ পৰা যিকোনো অডিঅ' আপুনি একদম চকু মুদি ইউজ কৰিব পাৰে, কোনো প্ৰব্লেম নাই। তো ইয়াতে কিছুমান আছে আপোনাৰ প্ৰ' ভাৰ্জন, এইবিলাক কিনিব লাগিব। মোৰ যিহেতু প্ৰ' ভাৰ্জন নাই, গতিকে এইখিনি মই ইউজ কৰিব নোৱাৰিম। তো ইয়াত যিখিনি ফ্ৰী ভাৰ্জনৰ আছে এইখিনি মই ইউজ কৰিম। তো আপুনি অডিঅ' হওক বা ভিডিঅ' হওক বা যিকোনো ট্ৰেনজিশ্যন য'তে ইউজ কৰিব বিচাৰে, তো প্ৰথম হ'ল আপুনি এনেকৈ ড্ৰেগ ড্ৰপ কৰি এনেকৈ টানি ল'ব, আৰু নহ'লে এই কাৰ্চৰ যিটো আছে এই কাৰ্চৰ য'ত ৰাখিব তাতে মানে এই কাৰ্চৰটো ৰাখি দিব, কাৰ্চৰটো ৰাখি এনেকৈ টানি দিব। তো এইটো মানে প্ৰফেশ্যনেল চিষ্টেম হয়। তো ইয়াতে অডিঅ'টো দিলোঁ, চাওক অডিঅ'টো কেনেকুৱা লাগে। পূৰা ইণ্ট্ৰ' ভিডিঅ'ৰ যিটো অডিঅ' সেইটোৱে দি দিছোঁ। এইখিনিত আপুনি চাউণ্ড কমাব বা বঢ়াব পাৰিব। এনেকৈ কমাই দিলে একদম ল'ত আহি যাব, এনেকৈ ফুল ভল্টেজত দি দিব পাৰিব। তো এনেকৈ মানে আপোনাৰ ইচ্ছামতে ল' হাই কৰিব পাৰিব। ইয়াতে এইটোৰ দ্বাৰা মই কাট কৰি দিম, ইয়াতো অলপ কাট কৰি দিওঁ, কাট কৰি দি এইখিনি অলপ বেছি বঢ়াই দিম, এইটো অলপ কমাই দিম, এইটো হেৰি কৰোঁ, এনেকৈ স্নেক ষ্টাইল বনাই দিওঁ। এইটো হাই ভল্টেজ, ইয়াতকৈ কম। চাওক কেনেকুৱা লাগে। লাহে লাহে কমি আহে, এনেকৈ লাহে লাহে কমি আহিব। তো এইটো শ্ল' মোশ্যনত যে অডিঅ'বিলাক বনায়, তো এইটো চিষ্টেমত বনাব পাৰিব। হয়তো ইয়াত অডিঅ'ৰ কাৰণে বেলেগ ছফ্টৱেৰ থাকে, ইয়াত ইমান প্ৰফেশ্যনেল নহয় অডিঅ' শ্ল' মোশ্যন কৰিবলৈ। অডিঅ'ৰ কাৰণে বেলেগ ছফ্টৱেৰ ইউজ কৰিব লাগে, কিন্তু ইয়াতো আমি থুলমূলকৈ একদম নৰ্মেলি মানে ইউজ কৰিব পাৰি। মই যেনেকৈ বনালোঁ এইটো ইমান বেয়াও হোৱা নাই, ভালেই হৈছে। আকৌ এবাৰ শুনো, চাইছে না, লাহে লাহে কমি আছে, কমি একেবাৰে কম হৈ গ'ল। তো এনেকৈ মানে চাউণ্ড ইফেক্টবিলাকো বনাব পাৰি। ইয়াত ষ্টক মিডিয়া আছে, ইয়াৰ পৰা মিডিয়াখিনিও ইউজ কৰিব পাৰিব। তো ফিল্মৰা মানে প্ৰফেশ্যনেল ভিডিঅ' এডিটিঙৰ কাৰণে বহুত ভাল। ইয়াত আপুনি প্ৰফেশ্যনেল ভিডিঅ' এডিটিং কৰিব পাৰিলে আপুনি ফ্ৰীলান্সিঙতো ধুনীয়াকৈ কাম কৰিব পাৰিব, যিকোনো ভিডিঅ' এডিটিঙে হওক। ফিল্মৰ ভিডিঅ'বিলাকো আপুনি ইয়াৰ পৰাই বনাব পাৰিব, বা মেক্সিমাম সৰু সুৰা ফিল্মবিলাক এইটোৰ পৰাই বনায়, এইটোতেই ভিডিঅ' এডিটিং কৰা হয়। তো এনেকৈ আৰু বহুতো প্ৰফেশ্যনেল ভিডিঅ' এডিটৰবিলাকো এইটো ছফ্টৱেৰে ইউজ কৰে, এইটো আৰু কেনভা। তো কেনভাৰ পৰা ভিডিঅ' লয় আৰু ইয়াৰ পৰা লয়, এই দুয়োটাই ইউজ কৰে ভিডিঅ' এডিটিঙৰ কাৰণে। মানে ভাল ভিডিঅ' এডিটৰবিলাকে উইণ্ড'শ্বেয়াৰ ফিল্মৰকেই ৰিকমেণ্ড কৰে। গতিকে আপুনি যদি শিকিব বিচাৰে কেনভাৰ অলৰেডি মই টিউটৰিয়েল ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ, যদি শিকিব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। আৰু ভিডিঅ' এডিটিং যদি শিকিব বিচাৰে তেতিয়াহ'লে কমেণ্ট বক্সত জনাই দিব। তো মই টিউটৰিয়েল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আজিলৈকে ইমানেই, ধন্যবাদ। আৰু অধিক ভিডিঅ' পাবলৈ বেল আইকনটো টিপি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।